জাৰক লাগি জাৰি আছে কানি লাগি খৰা ফুটা কলত নাই গলা ঢকতে খাম গেলা ভাই গেলা তো খাবা খাবা কিন্তু কি কিন্তু বাহিৰত নাখাবা নহলে ঘৰত আহোঁতে এক্স মাৰি মাৰি আহিব লাগিব গম পাইছা এক্স মানে হৈছে পৰিলৰ তোৰ ইটাখো চাইডৰ ফুৰি আৰু এইটো বাও চাইডৰ ফুৰি এইটো এনেকুৱা আহিব লগা হ'ব ঘৰত আহোঁতে গম পাইছা গম পাইছো আৰে ভাই তহঁতে কি কৰি আছ আৰে ভাই কি চাইছা আমাৰ সেই বোগামাটিত যে চুলাইবোৰ বিক্ৰী কৰে সেইবোৰ গোটাই ফেলাই আছো আজি কি সেইবোৰ কাম কৰিবৰ কাৰণে তোৰ অলপৰ দুখ লগা নাই নেকি আৰে ভাই তেওঁলোকে চুলাই বনাই কিনে মানুহক কিমান বেমাৰ আজাৰ কৰি আছে ভাই তেখেতে এইবোৰ পেটৰ কাৰণে বিক্ৰী কৰে তেখেতৰ গিৰেকবোৰ কাম কাজ নকৰে তেখেতৰ ল'ৰা ছোৱালীবোৰক পালিবৰ কাৰণে পেটৰ কাৰণে এইবোৰ বিক্ৰী কৰে জানা যোনে খৰ চলাই তেখেতেহে বুজি পায় বুজিছা ওপৰতে কথা ক'ব আহিলে নহয়তো যি কি নহওক সেইবোৰ বিক্ৰী কৰি খালেহে হয় নেকি বেলেগ কাম নাই নেকি আৰু তেতিয়া কি তেতিয়া সুধি চাও আগত বন্ধ কৰ না তেতিয়া নিজে চুলাই বনোৱা বন্ধ হৈ যাব বুজিছা